প্ৰিয় শিক্ষকসকল, আজি আমি এই আলোচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাৰ গাঁথনি 2005 অথবা দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF 2005 তাৰ ওপৰত আমি আলোচনা কৰিম। আপোনালোকে জানে যে নেশ্যনেল এডুকেশ্যনেল পলিচি অথবা NPE 1986 আৰু 92 এখন পাঠ্যক্ৰমৰ বাবে ৰাষ্ট্ৰীয় গাঁথনিৰ প্ৰস্তাৱ দিছিল, যাৰ দ্বাৰা এক ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ প্ৰস্তুত কৰিব পৰা যাব। NPEৰ প্ৰগ্ৰাম অফ একশ্যনৰ দ্বাৰা শিশুকেন্দ্ৰিক ব্যৱস্থাৰ পৰিকল্পনা কৰিছিল, যাতে সাৰ্বজনীন উপস্থিতিপঞ্জী আৰু 14 বছৰ বয়সলৈকে শিশুৰ সাৰ্বজনীন অধিকাৰ আৰু বিদ্যালয়ৰ ওপৰত শিক্ষাৰ পৰ্যাপ্ত বিকাশ কৰিব পাৰি। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনিক শিক্ষা ব্যৱস্থাৰ আধুনিকৰণৰ এক মাধ্যম হিচাপে ধৰা হৈছিল। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি 2005 মুডালিয়াৰ আৰু কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ পুনৰ নিৰীক্ষণ কৰিবলৈ আৰু 1975 আৰু 1988 আৰু 2000 চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনিক পুনৰ নিৰীক্ষণ কৰিছিল। ই লাৰ্ণিং উইদাউট বাৰ্ডেন নামৰ ৰিপৰ্ট আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিছিল, যাতে পাঠ্যক্ৰমৰ বোজা সম্পৰ্কীয় সমস্যাসমূহৰ ওপৰত নিৰীক্ষণ কৰিব পৰা যায়। জখপাল কমিটিৰ এই সকলো নীতি আৰু পৰামৰ্শসমূহক লৈ 2005 চনত এখন নতুন সংশোধিত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনিক পুনঃ গঠন কৰা হৈছিল আৰু এতিয়াও সমগ্ৰ দেশতে ইয়াৰ প্ৰচলন হৈ আছে। NCF 2005 শিশুসকলক পাঠ্যক্ৰমৰ বোজাৰ ওপৰত গভীৰ পৰীক্ষা নিৰীক্ষা কৰিছিল, য'ত শিশুসকলে এটা গাঁথনি লাভ কৰিছিল আৰু যাৰ দ্বাৰা শিক্ষণীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত নিৰ্বাচনীয় পদ্ধতি অৱলম্বন কৰিবলৈ মুক্ত আহিছিল আৰু যিসমূহ তেওঁলোকে শিক্ষণৰ বাবে উত্তম বুলি ভাবিছিল তাক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যথেষ্ট মুক্ত আছিল। ই ভাবিছিল যে শিক্ষাৰ উদ্দেশ্যসমূহ উপনীত হ'বলৈ পাঠ্যক্ৰমে এটা সংগঠন হিচাপে কাৰ্য কৰিব লাগিব আৰু ইয়াৰ ফলত ই প্ৰয়োজনীয় অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰচাৰ মাধ্যম আৰু প্ৰযুক্তিবিদ্যাই পাঠ্যক্ৰমৰ লেনদেনৰ ক্ষেত্ৰত এক যোগ্য মাধ্যম হিচাপে সুবিধা প্ৰদান কৰিব আৰু শিশুৱে কেনেকৈ শিকিব আৰু জ্ঞান বুদ্ধি কৰিব পাৰি তাত শিশুৱে নিজে জনাটো উচিত, যাতে সিহঁতৰ শিক্ষণ সম্পূৰ্ণ সৃষ্টিশীল আৰু আনন্দপূৰ্ণ হয়। এতিয়া আহক আমি আলোচনা কৰোঁ সংশোধিত NCFৰ প্ৰধান বৈশিষ্ট্যসমূহ কেনেধৰণৰ। ইয়াৰে বৈশিষ্ট্যসমূহ এনেধৰণৰ যে NCFে বিভিন্ন আদৰ্শসমূহ ধাৰণাৰ প্ৰচলন কৰিছিল, যিসমূহত আগতে বিভিন্ন কমিশ্যন বা আয়োগে পাঠ্যক্ৰম শিশুৰ বাবে অন্তৰ্ভুক্তি আৰু অৰ্থপূৰ্ণ অভিজ্ঞতা হিচাপে গঢ় দিবলৈ যত্ন কৰিছিল। NCF 2005 পাঠ্যক্ৰমে বিকাশৰ 4টা প্ৰধান নিৰ্দেশনীয় নীতিৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমটো হ'ল বিদ্যালয়ৰ বাহিৰৰ জীৱনৰ লগত জ্ঞানৰ সংগতি। দ্বিতীয়তে শিক্ষক যাতে যান্ত্ৰিক পদ্ধতিৰ পৰা নিলগত থাকে আৰু সুনিশ্চিত কৰা। তৃতীয়তে পাঠ্যক্ৰমক সমৃদ্ধিশালী কৰা যাতে ই পাঠ্যক্ৰম বহিৰ্ভূত হয় আৰু চতুৰ্থতে পৰীক্ষাসমূহ অধিক নমনীয় কৰা। NCF 2005 শিশুসকলক জ্ঞানৰ নিষ্ক্ৰিয় গ্ৰাহক হিচাপে কৰা ধাৰণাটোৱে সমালোচনা কৰিছিলে আৰু ইয়াৰ ওপৰত গুৰুত্ব দিছিল যে শিশুসকলক সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে জ্ঞান গঠন কৰাৰ ক্ষেত্ৰত গঢ়ি তুলিব পাৰি, যেনে সিহঁতৰ প্ৰশ্ন সোধাৰ বাবে উৎসাহিত কৰি, সিহঁতে বিদ্যালয়ৰ শিক্ষা বিষয়সমূহ বাহিৰত হৈ থকা ঘটনাৰ লগত সম্পৰ্ক ৰখা, সিহঁতৰ নিজৰ অভিজ্ঞতাৰ বিভিন্ন উত্তৰ দিবলৈ উৎসাহিত কৰি তথা এইসমূহ উত্তৰ নিজৰ ভাষাৰে দিবলৈ উৎসাহিত কৰিব পাৰি। NCFে ইয়াকো দৰ্শায় যে সমনীয়া শিক্ষক, বয়োজ্যেষ্ঠ তথা কনিষ্ঠসকলৰ লগত হোৱা কথোপকথনত শিশুৰ শিক্ষণীয় সম্ভাৱনীয়তা বৃদ্ধি কৰে। শিক্ষণীয় কাৰ্য আৰু অভিজ্ঞতাসমূহ সেয়েহে এনেধৰণে প্ৰস্তুত কৰিব লাগে যাতে শিশুৱে প্ৰত্যক্ষ জ্ঞান লাভ কৰে, যিসমূহ সিহঁতলৈ পাঠ্যপুথিৰ বাহিৰত, যেনে সিহঁতৰ নিজা অভিজ্ঞতা আৰু ঘৰত হোৱা অভিজ্ঞতা, সম্প্ৰদায়, সমাজ বা পৰিয়ালৰ পৰা হোৱা অভিজ্ঞতা ইত্যাদি। সেয়েহে
পাঠদান আঁচনি ব্যৱহাৰ কৰাতকৈ গঠনাত্মক শিক্ষাদান শৈলীৰ ব্যৱহাৰ হ'ব লাগে যি এনেকুৱা কাৰ্যৰ পৰিকল্পনা কৰে যাতে শিশুসকলে চিন্তা কৰিবলৈ আৰু সিহঁতে কি শিকি আছে তাক জানিবলৈ বা চেষ্টা কৰিবলৈ আহ্বান জনায়। ই ভাষা, গণিত, প্ৰাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞান শিক্ষণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তন আৰু পৰামৰ্শ আগবঢ়ায় যাৰ দ্বাৰা শিক্ষাৰ বৰ্তমানৰ লগত সংগতি স্থাপন আৰু ভৱিষ্যতৰ শিশুৰ প্ৰয়োজন পূৰণৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ পাৰে। ভাষাৰ ক্ষেত্ৰত ই মাতৃভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে লৈ 3 ভাষাৰ ফৰ্মুলা যিটো ইংৰাজীতে কোৱা হয় 3 ল্যাঙ্গুৱেজ ফৰ্মুলা প্ৰয়োগ কৰাত অধিক গুৰুত্ব দিছে। ই ভাষাক প্ৰত্যেক বিষয়ৰ গঠন, লিখন, শ্ৰৱণ আৰু কল্পনাৰ বাবে অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত কৰে। যিহেতু ইয়াৰ দ্বাৰা সমাজ আৰু শৈক্ষিক ক্ষেত্ৰৰ উন্নতি গঠন কৰিব পাৰি আৰু এনেকুৱা বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰিব পাৰে। ইংৰাজী, গণিত আৰু বিজ্ঞানক প্ৰধান বিষয় হিচাপে ধৰা হয় য'ত প্ৰায় 50% ছাত্ৰ-ছাত্ৰীয়ে অনুনীত হয় আৰু ই হয়তো প্ৰাথমিক শিক্ষা ব্যৱস্থাত থকা আটাইতকৈ বেছি সীমাবদ্ধতাৰ ফলত হ'ব পাৰে। NCF-এ এই বিষয়টো খুব চালি-জাৰি চাইছিলে। টিচিং অফ ছায়েন্স নামৰ ফৰাম দলটোৱে ইয়াৰ ওপৰত গুৰুত্ব দিছিল যে বাহ্যিক পৰীক্ষণ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব নিদি বিদ্যালয়ৰ বিজ্ঞান পাঠ্যক্ৰমৰ পৰীক্ষাভিত্তিক শিক্ষণ হ'ব লাগে যাৰ ফলত বিদ্যালয়ৰ পুথিভঁৰাল, গৱেষণাগাৰ আৰু সংস্কৃতি আৰু জ্ঞান প্ৰচাৰৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰিব লাগে। লগতে কম্পিউটাৰ সম্বন্ধিত জ্ঞান আৰু পৰীক্ষা-নিৰীক্ষা আৰু ৰাজহুৱা খণ্ডৰ পৰা সংগ্ৰহিত তথ্য সম্বন্ধিত প্ৰকল্পৰ ব্যৱহাৰিক NCF-ৰ ভিতৰত প্ৰয়োজন বুলি গণ্য কৰিছিলে। গণিত শিক্ষাই ছাত্ৰ-ছাত্ৰীক চিন্তা কৰাৰ সামৰ্থ্য, কাৰণ দৰ্শোৱা, অনুদৰ্শন আৰু বিমূৰ্তক পৰিকল্পনা কৰা, সমস্যাসমূহৰ সমাধান আৰু গঠন ইত্যাদি সম্পৰ্কত সহায় কৰিব লাগে। বিজ্ঞান শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যেক দিনৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰীক্ষা আৰু বিশ্লেষণ কৰাৰ সামৰ্থ্য কৰি তুলিব লাগে। পৰিৱেশ শিক্ষা প্ৰত্যেক বিষয়ৰে এটা অংশ হ'ব লাগে। ই লগতে সমাজ বিজ্ঞানৰ এক বিশিষ্ট দলীয় দৃষ্টিভংগীৰ পৰা প্ৰতিমান বিস্থাপন হোৱা ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছিলে। ই লিংগীয় ন্যায়, ট্ৰাইবেল সংবেদনশীলতা আৰু দলিত সম্পৰ্কীয় বিষয় তথ্য, সংখ্যালঘু সংবেদনাশীল সম্পৰ্কেও পৰামৰ্শ আগবঢ়াইছিলে। এই দস্তাবেজে কৰ্ম আৰু শিক্ষাৰ ওপৰত মনোযোগ দিছিলে। গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে কৰ্ম জ্ঞানৰ আৰু মূল্যবোধন নতুন সৃষ্টিশীল গাঁথনি হিচাপে স্বীকৃতি দিয়া হৈছিলে। কৰ্মশিক্ষাক ঐতিহ্য শিক্ষাৰ লগত জড়িত কৰাৰ লগতে বিশেষকৈ শিক্ষাসমূহ ইয়াৰ মানচিত্ৰ কৰাটো প্ৰয়োজনীয় যাতে সংস্কৃতি আৰু অৰ্থনৈতিক সম্পদ এই উৎসক সঠিকভাৱে ব্যৱহাৰ কৰি শিক্ষাৰ লগত জড়িত কৰিব পাৰি। ই পাঠ্যক্ৰমিক দিশ, শিক্ষণীয় সমল যেনে পাঠ্যপুথি, পুথিভঁৰাল, শিক্ষা প্ৰযুক্তিবিদ্যা আহিলা, গৱেষণাগাৰ ইত্যাদিসমূহৰ বিষয়েও আলোচনা আগবঢ়ায়। ই সামগ্ৰিক সংখ্যা বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে আৰু লগতে ব্যক্তিগত স্বাধীনতা আৰু শিক্ষকৰ স্বায়ত্ততাৰ ওপৰতো দৃষ্টি নিৰ্দিষ্ট কৰে। ই সামগ্ৰীৰ সংখ্যা বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে আৰু লগতে ব্যক্তিগত স্বাধীনতা আৰু শিক্ষকৰ দায়বদ্ধতাৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰে। লগতে ই পৰামৰ্শ সম্পৰ্কীয় গুণৰ উন্নতিকৰণ আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিকল্পনা আৰু নেতৃত্ব সম্বন্ধীয় বিষয়সমূহো আলোচনা কৰে। NCF 2005-ৰ সংশোধিত ব্যৱস্থা বিশেষকৈ শিশুসকলৰ ওপৰত থকা পাঠ্যক্ৰম বুজা সম্বন্ধীয় সমস্যাসমূহৰ বাবে সম্বোধন কৰা হৈছিল। জগপাল কমিটিয়ে এই সমস্যাটো বিশ্লেষণ কৰি ইয়াৰ শিপা মূল শিক্ষা ব্যৱস্থাই পাইছিল য'ত জ্ঞানক কেৱল তথ্য আহৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ লাৰ্ণিং উইদাউট বাৰ্ডেন নামৰ ৰিপৰ্ট কমিটিয়ে আঙুলিয়াই দিছিল যে বিদ্যালয়ত শিক্ষণ তেতিয়ালৈকে আনন্দময় অভিজ্ঞতা নহ'ব যেতিয়ালৈকে আমি শিশুসকলক কেৱল জ্ঞানৰ গ্ৰাহক হিচাপে কৰা ধাৰণাক পৰিৱৰ্তন নকৰোঁ আৰু পৰীক্ষাৰ বাবে পাঠ্যপুথি ব্যৱহাৰৰ ধাৰণাটো সলনি নকৰোঁ। সকলো শিকাবলগীয়া মানসিকতা কেৱল শিশুৰ নিজৰ সৃষ্টিশীল প্ৰবৃত্তিৰ বিশ্বাসত অভাৱতেই গঢ় লৈ উঠিছে আৰু সিহঁতৰ মনত অভিজ্ঞতাৰ ভিত্তিত জ্ঞান গঠনৰ সমৰ্থনতা কমি আহিছে।
লাৰ্ণিং উইদাউট বাৰ্ডেনে পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ আৰ্হিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰামৰ্শ দিছে। শিক্ষাদানক শিশু সৃষ্টিশীল বিকাশৰ বৃদ্ধিৰ বাবে এই ৰিপৰ্টে বিদ্যালয়ত পাঠ্যক্ৰম গাঁথনিৰ মৌলিক পৰিৱৰ্তন আৰু পৰীক্ষা পদ্ধতিত পৰিৱৰ্তন সম্বন্ধে পৰামৰ্শ আগবঢ়াইছিল। প্ৰিয় শিক্ষকসকল, এতিয়া আহক আমি সমালোচনামূলক শিক্ষাদান শৈলীৰ ওপৰত আলোচনা কৰোঁ। শিশুসকলে নিজৰ অৱস্থিতি আৰু প্ৰয়োজন নিজেই পৰ্যবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে সিহঁতৰ শিক্ষাৰ আৰু ভৱিষ্যতৰ সুবিধাসমূহৰ আলোচনা আৰু সমস্যা সমাধানৰ প্ৰাংগণত অংশগ্ৰহণ কৰিব দিব লাগে। সেয়েহে শিশুৰ এই ক্ষেত্ৰত সজাগ হোৱাটো অতি জৰুৰী যে সিহঁতৰ অভিজ্ঞতা আৰু ধাৰণাসমূহ সিহঁতৰ বাবে খুবেই প্ৰয়োজনীয় আৰু লগতে স্বাধীনভাৱে অংশগ্ৰহণ কৰা আৰু কাৰণ দৰ্শোৱা আৰু চিন্তা শক্তিৰ বাবে মানসিক কৌশলৰ বিকাশ আৰু উৎসাহিত কৰিব লাগে আৰু সাহসী তথা অমায়িক হোৱাৰ বাবে উৎসাহিত কৰিব লাগে। শ্ৰেণীকোঠাৰ ভিতৰত অংশগ্ৰহণকাৰী শিক্ষাদান, আৱেগ আৰু অভিজ্ঞতাৰ এক বিশেষ মূল্যৱান স্থান থাকিব লাগিব। শুদ্ধ বা সত্য অংশগ্ৰহণ কৰা উভয়ে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অভিজ্ঞতাৰ পৰা আৰম্ভ হয়। সমালোচনাত্মক শিক্ষাদান শৈলীয়ে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু নৈতিক দিশসমূহৰ ওপৰত এক প্ৰতিফলিত সমালোচনাৰ সুবিধা প্ৰদান কৰে। ই সামাজিক বিষয়সমূহৰ বিভিন্ন মতামতক গ্ৰাহ্য আৰু গণতান্ত্ৰিক গাঁথনিৰ আদান প্ৰদানৰ ক্ষেত্ৰত অধিক জোৰ দিয়ে। আমাৰ বিদ্যালয়সমূহত চলা বিভিন্ন কাৰ্যৰ বাবে এই উপায় অতি প্ৰয়োজনীয়। এটা সমালোচনাত্মক গাঁথনিয়ে শিশুসকলক সমাজৰ বিভিন্ন বিষয়ক বিভিন্ন দৃষ্টিভংগীৰে চোৱাত সহায় কৰে আৰু সিহঁতে এইটোও বুজে যে এই বিষয়ত সিহঁতৰ জীৱনৰ লগত কেনেকৈ জড়িত হৈ আছে। সমালোচনাত্মক শিক্ষাদান শৈলীয়ে সামূহিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে, যাক মুক্ত আলোচনাৰ মাধ্যমতো গ্ৰহণ কৰা হয়। লগতে বিভিন্ন মতামতক স্বীকৃতি দিয়াত উৎসাহিত কৰে আৰু তথা এই অৱস্থা আৰু পৰিস্থিতিসমূহৰ প্ৰতি সংবেদনশীল হৈ এখন পাঠ্যৰূপ গ্ৰহণ কৰাত উৎসাহিত কৰে। প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ওপৰত প্ৰভাৱৰ বিষয়ে আহকচোন এতিয়া আমি অলপ চাওঁ। শিক্ষাৰ ক্ষেত্ৰত হোৱা এই বিকাশসমূহৰ ফলস্বৰূপে তথা RTE এক্টৰ প্ৰচলন সকলো ৰাজ্যতে হোৱাৰ বাবে সমগ্ৰ দেশে সকলো স্তৰতে তাৎক্ষণিক সিদ্ধান্ত লোৱা হৈছে। নতুন পাঠ্যক্ৰম বেছিভাগ ৰাজ্যতে NCFৰ নিৰ্দেশ মানি প্ৰস্তুত কৰা হৈছিলে আৰু এই সংশোধন আৰু দৰ্শন তথা শিক্ষা ব্যৱস্থাৰ সৈতে সকলো বিষয়ৰে নতুন পাঠ্যপুথি প্ৰস্তুত কৰিছে। পৰীক্ষা পদ্ধতি ৰদ কৰি প্ৰাথমিক স্তৰত ব্যাপক আৰু অবিৰত মূল্যায়ন, যিটোক আমি ইংৰাজীত কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বুলি কওঁ, আৰম্ভ কৰা হৈছে। সহভাগী প্ৰবন্ধৰ ব্যৱস্থা, য'ত লাভাৰ্থীসকলে বা সম্প্ৰদায়সকলে বিদ্যালয় প্ৰাংগণৰ লগত জড়িত হৈ যুক্ত প্ৰজন্মক শিক্ষা দিয়াৰ ব্যৱস্থাও আছে। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষণ প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰাত অধিক গুৰুত্ব দিয়া হৈছিল। পাঠ্যক্ৰম লেনদেনৰ বাবে মুঠ 200 দিন ধাৰ্য কৰা হৈছে আৰু বিদ্যালয়ৰ বাৰ্ষিক কেলেণ্ডাৰত জিলাভিত্তিক বিকেন্দ্ৰীকৰণ কৰা হ'ব, যাক জিলা পৰ্যায়ত সিদ্ধান্ত লোৱা হ'ব। মুঠ প্ৰস্তাৱিত গৃহকাৰ্যৰ সময় হৈছে 2য় শ্ৰেণীলৈ কোনো গৃহকাৰ্য নাই আৰু প্ৰাথমিক বিদ্যালয়ৰ 3য় শ্ৰেণীৰ পৰা সপ্তাহত 3 ঘণ্টাৰ গৃহকাৰ্য দিয়া। মধ্য বিদ্যালয়ত এক দিনত 1 ঘণ্টীয়া গৃহকাৰ্য, প্ৰায় এসপ্তাহত 5 পৰা 6 ঘণ্টা আৰু এদিনত 2 ঘণ্টাকৈ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক, যিটো প্ৰায় 10 পৰা 12 ঘণ্টা এসপ্তাহত দিয়া উচিত। এই সকলো পৰিৱৰ্তনে নতুন শিক্ষাদান শৈলীৰ বাবে শিক্ষক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সূচায়। সেয়েহে NCFে শিক্ষকৰ ভূমিকা আৰু দায়িত্বক নতুন ৰূপ দিয়াৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণ সম্বন্ধীয় বিভিন্ন উপদেশ আগবঢ়াইছিল। শিক্ষা পাঠ্যক্ৰমৰ নতুনকৈ গঠন কৰা প্ৰয়োজন আৰু বলিষ্ঠ কৰিব লাগে, যাতে শিক্ষক উৎসাহিতপূৰ্ণ, সমৰ্থিত আৰু শিক্ষক শিক্ষণ প্ৰক্ৰিয়াৰ দয়ালু সূত্ৰধাৰ হয়, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে প্ৰতিভাৰ আৱিষ্কাৰ কৰিব পাৰে আৰু সিহঁতৰ শাৰীৰিক আৰু বৌদ্ধিক শক্তিৰ বুজিব পাৰে। সিহঁতৰ চৰিত্ৰ বিকাশ কৰিব পাৰে আৰু যাৰ দ্বাৰা সিহঁতে সমাজত এজন দায়িত্বশীল নাগৰিক হিচাপে সামাজিক আৰু মানৱিক মূল্যবোধৰ আৱিষ্কাৰ কৰিব পাৰে।
শিক্ষকৰ স্বায়ত্ততা আৰু বৃত্তিগত স্বাধীনতা অতি প্ৰয়োজনীয় যাতে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পাৰি আৰু এক শিক্ষণীয় পৰিৱেশো সৃষ্টি কৰিব পৰা যায়। এনে শিক্ষা পাঠ্যক্ৰমে জ্ঞান গঢ়াৰ প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ কৰাটোক এক গুৰুত্ব দিয়ে। শিক্ষণীয় বিষয়ৰ বিনিময় জ্ঞান গঢ়াৰ ক্ষেত্ৰত শিক্ষণ হৈছে সূত্ৰধাৰ। শিক্ষাৰ বহুমুখী জ্ঞানৰ বৈশিষ্ট্য তত্ত্ব আৰু ব্যৱহাৰিক ক্ষেত্ৰত যৌথ মিলন আৰু সমসাময়িক ভাৰতীয় সমাজৰ বিষয় আৰু চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত কৰি এক সমালোচনামূলক দৃষ্টিভংগী আগবঢ়ায়। এই ক্ষেত্ৰত শিক্ষাৰ ভাষাৰ দখলতা আটাইতকৈ প্ৰয়োজনীয় আৰু এখন যৌথ আৰ্হিৰ শিক্ষাৰ অতিকৈ প্ৰয়োজনীয় যাতে শিক্ষকৰ বৃত্তিমূলক দিশটো সবলীকৰণ কৰিব পাৰি। NCF 2005 কৰ্মকালীন শিক্ষা হিচাপে গণ্য কৰে যিয়ে বিদ্যালয়ৰ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব। প্ৰিয় শিক্ষকসকল, এই পাঠৰ পৰা আমি সাৰাংশ হিচাপে এইটো বুজিব পাৰোঁ যে স্বাধীনোত্তৰ সময়ছোৱাত বিভিন্ন কমিশ্যন আৰু কমিটিৰ ওপৰত আলোচনা আৰু পুনৰ নিৰীক্ষণ কৰাৰ পিছত আমি এই গোটৰ পৰা শিকিলোঁ যে বৰ্তমানে শিক্ষা ব্যৱস্থাৰ উৎপত্তি ক'ত আৰু কেনেকৈ হৈছিলে। আমি এইটোও দেখিলোঁ যে কেনেকৈ ৰাধাকৃষ্ণ আয়োগ আৰু কোঠাৰী আয়োগে সাধাৰণ শিক্ষাৰ বিকাশৰ বাবে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু কেনেকৈ যশপাল কমিটিয়ে এই দেশত প্ৰাথমিক শিক্ষা বিকাশত প্ৰভাৱো পেলাইছিলে। আৰু ইয়াকো জানিলোঁ যে কেনেকৈ এই আয়োগসমূহে সময়ে সময়ে ৰাষ্ট্ৰীয় নীতি প্ৰস্তুতকৰণ আৰু সংশোধনতো প্ৰভাৱ পেলাইছিল। শিক্ষানীতি আৰু ইয়াৰ উন্নতিসমূহ জাতীয় চাহিদাৰ পূৰণৰ অৰ্থে সময়ে সময়ে পুনৰ নিৰীক্ষণ কৰা হৈছিল। NPE 1986 বা 1992 চনত উন্নীত কৰা হৈছিল আৰু NPE 1985 এখন সামগ্ৰিক শিক্ষণ গাঁথনি প্ৰস্তুত কৰিছিল যিয়ে এই শক্তিৰ শেষৰ ফালে শিক্ষা বিকাশত ব্যৱহাৰ হৈ আছিল আৰু লগতে 1952 চনৰ প্লেন অফ একশ্যন প্ৰস্তুত কৰি সাংগঠনিক দায়িত্ব প্ৰচলনৰ ভাৱ আৰু অৰ্থ ব্যৱস্থাৰ প্ৰস্তাৱনা দিছিল। এই সকলো নীতিৰ সিদ্ধান্তসমূহ সময়ে সময়ে মানি আৰু যশপাল কমিটিৰ পৰামৰ্শসমূহ লৈ এই সমগ্ৰ বিদ্যালয়ৰ গাঁথনি সংশোধিত কৰি এক নতুন ৰাষ্ট্ৰীয় গাঁথনি 2007 চনত প্ৰস্তুত কৰা হৈছিল যাক আজি কোপতিও দেশত প্ৰচলন কৰি থকা হৈছে। আজিৰ পাঠত আমি ইমানখিনিয়ে শিকিলোঁ। অহা পাঠদানত পুনৰ লগ পাম। নমস্কাৰ।